নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ হাজৰিকাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম নেটৱৰ্কলৈ আদৰণি জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম এনেকুৱা কেইটামান প্ৰশ্নোত্তৰৰ বিষয়ে, যিকেইটা প্ৰশ্নোত্তৰ আপোনালোকে আপোনালোকৰ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি সমাধান কৰিব পাৰে। বন্ধুসকল, আপোনালোকক সমাধান কৰিবৰ বাবে সময় দিছোঁ 10 ছেকেণ্ডকৈ, আৰু যদিহে আপোনালোকে সময়ৰ প্ৰয়োজন অনুভৱ কৰে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো প'ষ্ট কৰিব পাৰে। গতিকে বন্ধুসকল, বলক আমি প্ৰশ্নটো আৰম্ভ কৰোঁ। বন্ধুসকল, যদিহে 3 + 4 = 19, 4 + 5 = 29, 5 + 6 = 41 হয়, তেনেহ'লে 8 + 9 = কিমান? ইয়াৰ উত্তৰসমূহ দিয়া হৈছে 56, 89, 90 আৰু 63। বন্ধুসকল, আপোনালোকে উত্তৰটো প্ৰদান কৰক কমেণ্ট বক্সত গৈ। ইয়াৰ উত্তৰটো হৈছে 89। কেনেদৰে বন্ধুসকল চাওক, 3 + 4 = 19, অৰ্থাৎ 4 × 4 = 16 + 3 = 19। ঠিক তেনেদৰে 5 × 5 + 4 = 29। ঠিক তেনেদৰে 6 × 6 + 5 = 41 যদি হয়, তেনেহ'লে 9 × 9 = 81 + 8 = 89 হয়। বন্ধুসকল, এতিয়া আমি আহিছোঁ দ্বিতীয় প্ৰশ্নটোলৈ। ইয়াত দিয়া আছে 3টা সংখ্যা আৰু এটাকৈ লেটাৰ প্ৰতিটো ঘৰত। এতিয়া আমি বিচাৰিব লাগে চতুৰ্থ ঘৰটোত থকা লেটাৰটো কি হয়। ইয়াৰ উত্তৰকেইটা দিয়া হৈছে A, E, I আৰু Q। বন্ধুসকল, আপোনালোকে উত্তৰটো কমেণ্ট বক্সত গৈ কমেণ্ট কৰক। উত্তৰটো হৈছে Q। কেনেদৰে চাওক, ইয়াত প্ৰথম ঘৰটোত দেখা পাইছে যে 6, 4, 4 দিয়া সংখ্যা আছে। সংখ্যাকেইটা আমি দেখোঁ যে 6 + 4 = 10 + 4 = 14, আৰু ইংৰাজী বৰ্ণমালাৰ 14 নম্বৰ আখৰটো হৈছে N। ঠিক তেনেদৰে আমি দ্বিতীয় ঘৰটোলৈ যদি চাওঁ, 4 + 1 = 5 + 7 = 12, অৰ্থাৎ ইংৰাজী বৰ্ণমালাৰ 12 নম্বৰ আখৰটো হৈছে L। ঠিক তেনেদৰে আমি যদি চতুৰ্থ ঘৰটোলৈ চাওঁ, তেনেহ'লে 14 + 2 = 16 + 1 = 17 নম্বৰ 17 নম্বৰ লেটাৰটো হৈছে Q। গতিকে বন্ধুসকল, আজিলৈ ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে। পৰৱৰ্তী সময়ত আমি এনেধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আপোনালোকে যদিহে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা ঘণ্টা বুটামটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।